নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল 2020 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম মেট্ৰিকৰ ফলাফল 2020। মাজত মাত্ৰ কেইটামান দিন বাকী আছে মেট্ৰিকৰ ফলাফল ঘোষণা কৰিবলৈ। বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেণ্টত কণ্টেক্ট কৰি সুধিছিল এইবাৰ কিমান মাৰ্ক পালে কি ডিভিজন পাব। ফাৰ্ষ্ট ডিভিজনত কিমান মাৰ্ক লাগে, ছেকেণ্ড ডিভিজনত কিমান মাৰ্ক লাগে, ডিস্ট্ৰিবিউশন পালে কিমান মাৰ্ক লাগে। এই বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু লগতে অসমৰ ভিতৰত প্ৰথম স্থান পাবৰ বাবে কিমান মাৰ্ক লাগে এই বিষয়ে ভিডিঅ'টোত আজি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে একেদিৰে চাই যাব। আৰু আপোনালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰি থব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থয় তেনেহ'লে মই যেতিয়া নতুন নতুন ভিডিঅ' আপলোড দিম সকলোতকৈ আগত আপোনাৰ মোবাইলত যাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে আলোচনা কৰিম মেট্ৰিকত কিমান মাৰ্ক পালে কি ডিভিজন পায়। আপোনালোকে এইটো দেখিবলৈ পাইছে মেট্ৰিকৰ এটা মাৰ্কশ্বিট। এই মেট্ৰিকৰ মাৰ্কশ্বিটত কিমান মাৰ্ক পালে কি ডিভিজন পায়। বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধিছিল কমেণ্টত যিকোনো প্ৰকাৰে সুধিছিল ছাত্ৰ ছাত্ৰীসকলৰ এটা নতুন ভিডিঅ' বনাবলৈ। আপোনালোকে প্ৰথমৰ পৰা চাওক ডিস্ট্ৰিবিউশন DSTN যিটো পাবলৈ লাগে 510ৰ পৰা 600 মাৰ্কৰ পৰীক্ষাৰ ভিতৰত 510ৰ পৰা ওপৰত পালে আপোনালোকে ডিস্ট্ৰিবিউশন পাব। তাৰপিছত লেটাৰ মাৰ্ক পাবলৈ হ'লে কিমান মাৰ্ক লাগে। লেটাৰ মাৰ্ক পাবলৈ হ'লে 80কৈ 6টা ছাবজেক্ট থাকে, 6টা ছাবজেক্টৰ ভিতৰত 6টাৰ ভিতৰত 6টাত 80কৈ থাকিব লাগিব, তাৰ ওপৰত থাকিব লাগিব। তেনেহ'লে এজন ছাত্ৰই লেটাৰ মাৰ্ক পাব পাৰিব। 80কৈ তুলি 509 পৰ্যন্ত থাকিব লাগিব মাৰ্কখন। তেনেহ'লে ছাত্ৰ বা ছাত্ৰীজনে লেটাৰ মাৰ্ক পাব। তাৰপিছত ষ্টাৰ মাৰ্ক ইয়াত 450 মাৰ্কৰ পৰা 509 মাৰ্কৰ ভিতৰত থাকিব লাগিব নিজৰ মাৰ্কখন। 6খন ছাবজেক্ট মিলাই 550ৰ পৰা 450ৰ পৰা 509ৰ ভিতৰত থাকিব লাগিব। তেনেহ'লে ছাত্ৰ বা ছাত্ৰীজনে ষ্টাৰ মাৰ্ক পাব। তাৰপিছত ফাৰ্ষ্ট ডিভিজন পাবলৈ হ'লে কিমান মাৰ্ক লাগে। ইফালে চাওক ফাৰ্ষ্ট ডিভিজন পাবলৈ হ'লে 360 মিনিমাম 360 লাগিব। যদি 360ৰ পৰা 449 পায় তেনেহ'লে এইখিনিৰ ভিতৰত ফাৰ্ষ্ট ডিভিজন থাকিব। তাৰপিছত আছে ছেকেণ্ড ডিভিজন। ছেকেণ্ড ডিভিজন পাবলৈ হ'লে 270 মাৰ্ক লাগিবই মিনিমাম। 270 মাৰ্কৰ পৰা 359 নম্বৰলৈকে যদি থাকে তেনেহ'লে এই ছাত্ৰজন ছেকেণ্ড ডিভিজন পাব। তাৰপিছত থাৰ্ড ডিভিজন পাবলৈ হ'লে 180 মাৰ্কৰ পৰা 269 মাৰ্ক লাগিব। প্ৰথমতে 180 পালে ছাত্ৰ বা ছাত্ৰীজনে পাছ কৰিব 6টা ছাবজেক্ট মিলাই। যদি 180ৰ পৰা 269 মাৰ্কলৈকে পায় তেনেহ'লে সেই ছাত্ৰ বা ছাত্ৰীজনে থাৰ্ড ডিভিজনৰ মাজত থাকিব। আৰু যিটো ছাবজেক্টৰ শেষত F লিখা থাকে সেইটো হৈছে ফেল। সেই F লিখা থাকিলে সেই F বুজায় ফেল মাৰ্ক। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আলোচনা কৰে মেট্ৰিকত কিমান মাৰ্ক পালে অসমৰ ভিতৰত প্ৰথম স্থান পায় বা অসমৰ ভিতৰত প্ৰথম হয় এই বিষয়ে আলোচনা কৰিম। আগৰবাৰৰ নিচিনা বা 2018, 17, 19ৰ নিচিনা এইবাৰো এনেকৈ হ'ব। 2019 চনত এজন ছাত্ৰীয়ে পাইছিল, সেই অনুযায়ী আমি এইটো ভিডিঅ'ত দেখুৱাম। মেট্ৰিক আৰু হাইমাদ্ৰা ছাৰ মেট্ৰিকৰ শীৰ্ষস্থান লখিমপুৰৰ মেঘাশ্ৰী বৰাই লাভ কৰিছিল। ছাত্ৰীসকল মেট্ৰিকত 2019 চনত কিমান মাৰ্ক লৈ প্ৰথম স্থান লাভ কৰিছিল ইয়াত জাননীটো দিয়া আছে। আজি গৃহীত 2019 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্থান লাভৰ কৃতিত্ব আৰ্জিছে লখিমপুৰৰ মেঘাশ্ৰী বৰাই লাভ কৰিছিল অসমৰ ভিতৰত প্ৰথম স্থান। আৰু মাৰ্ক পাইছিল 6টা ছাবজেক্টত মিলাই 594। 600 মাৰ্কৰ পৰা 6 মাৰ্ক কম পাইছিল। প্ৰতিটো ছাবজেক্টত 99কৈ মাৰ্ক পাইছিল। নম্বৰ পোৱা মেঘাশ্ৰী বৰাই লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শংকৰদেৱৰ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী আছিল। মেঘাশ্ৰী বৰাই 594 মাৰ্ক লৈ অসমৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছিল। প্ৰতিটো ছাবজেক্টত 99 মাৰ্ককৈ পাইছিল এই ছাত্ৰীজনে। তাৰপিছত কৈছে শীৰ্ষ 10টা স্থানৰ ভিতৰত স্থান লাভ কৰা মুঠ 39জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত গুৱাহাটী
সেন্ট মেৰিজৰ 3গৰাকী আৰু অসম জাতীয় বিদ্যালয়ৰ 1গৰাকী ছাত্ৰীৰ বাদে গুৱাহাটী মহানগৰী বিদ্যালয়বোৰৰ আন কোনেও স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু অকল মেঘাশ্ৰী বৰাই অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল। মাত্ৰ 6টা ছাবজেক্টত 6 মাৰ্ক কম পাইছিল। ছাত্ৰীসকল মেট্ৰিকৰ ৰিজাল্ট জুন মাহৰ মাজভাগত ঘোষণা হ'ব। ইয়াৰ ভিতৰত যদি কিবা প্ৰশ্ন থাকে তোমালোকৰ তেনেহ'লে কমেণ্টত জনাবা, আমি সম্পূৰ্ণখিনি তোমালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। থেংক ইউ, আজিলৈকে ইমানেই।